हेलो फ्रेंड्स नमस्कार मोर नतुन एटा भिडिओले सकलोके स्वागतम जनाइছো। আজি ৰেচিপিটো হৈছে বটুৱা শাক বা জিলমিল শাক। কিছুমানে আকৌ জিলমিল বুলি কয় কিন্তু কিছুমানে বটুৱা বুলি কয়। যিয়ে নহওক একেটাই হয় আৰু ভালদৰে বাছি লৈছো। এখিনি ভালদৰে ধুই লম, ধুই চাফা কৰি লম। এতিয়া মই জিলমিল শাকখিনি ভালদৰে ধুই চাফা কৰি লৈছো আৰু সৰু সৰুকৈ কাটি লৈছো। আপোনালোকে নিজৰ পছন্দ মতে কাটি ললে হল, সৰু ডাঙৰ যেনেকুৱা কৰে। এই শাকবিধৰ বিষয়ে মই যিমানখিনি জানো আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা থাকিল। এই শাকবিধ বিশেষকৈ শীতকালত প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু নিয়মিত এই শাকবিধ খোৱাৰ অভ্যাস কৰিলে আমাৰ শৰীৰত কিছুমান প্ৰয়োজনীয় উপাদানসমূহ যোগান ধৰিব পাৰে। কেৰাহীটো অলপ গৰম কৰি তাত অলপ মিঠাতেল দি দিছো আৰু মিঠাতেলখিনি গৰম হৈ উঠা তাত পাঁচফোৰণ লগতে জিৰা কেইটামানো দি দিছো। জিৰাখিনি ফুটি অহা তাত পিয়াজ মই দি দিছো আৰু জলকীয়াও দি দিছো আৰু এতিয়া দি দিছো 2 ডোখৰ নহৰু। প্ৰয়োজন মতে হালধি গুৰি অলপ দি লৈছো আৰু ভালদৰে লৰাই দিছো। এতিয়া মই ইয়াতে শাকখিনি দি দিম। এই শাকবিধত প্ৰচুৰ পৰিমাণে কেলছিয়াম, ভিটামিন এ, চি, আইৰণ আৰু জিংকৰ দৰে গুৰুত্বপূৰ্ণ উপাদানসমূহ থাকে যিবোৰ আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন হয়। শাকখিনি ভালদৰে লৰাই দিছো আৰু ইয়াতে এতিয়া মই প্ৰয়োজন মতে নিমখ দি দিছো আৰু এইখিনি মই ল' ফ্লেমত ভালদৰে সিজি থাকিব দিম। এই শাকবিধ আমাৰ চুলি আৰু ছালৰ কাৰণেও উপকাৰী। নিয়মিতভাৱে খাই থাকিলে আমাৰ চুলি সৰা বন্ধ হোৱাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। এই শাকবিধে আমাৰ হজম শক্তি বৃদ্ধি কৰাটো সহায় কৰে। একেবাৰে ল' ফ্লেমত ঢাকনিখন লগাই লগাই এইখিনি মই ভালদৰে ভাজি ল'ম। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু লগতে বটুৱা শাকৰ বিষয়ে আৰু কিবা আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব আৰু লগতে আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব। মোৰ চেনেলৰ যদি নতুন হয় তেন্তে মোৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছো, চাবলৈ নাপাহৰিব। বাই বাই।